4, -1 আৰু -2, -3 সংযোগী ৰেখাখণ্ডক সম ত্ৰিখণ্ডিত কৰা বিন্দুকেইটাৰ স্থানাংক নিৰ্ণয় কৰা। তাৰমানে এই ৰেখা দুটাক যেতিয়া আমি সংযোগ কৰিম, ইয়াত চাই লোৱা, সংযোগ কৰি যে দুডাল ৰেখাখণ্ডক পাম, সেই ৰেখাখণ্ডক সমানে ত্ৰিভাগ কৰা। তাৰমানে এই AB ৰেখাখণ্ডক যদি সমানে ত্ৰিভাগ কৰিব লগা হয়, তেতিয়াহ'লে আমাক মাজত দুটা বিন্দু লাগিব। এটা বিন্দু ল'লোঁ P, আনটো বিন্দু Q। তা ইহঁতৰ ডিষ্টেঞ্চটো সমান, AP = PQ = QB হ'ব লাগিব। এতিয়া ইয়াত AB সমানে ত্ৰিখণ্ডিত কৰিব দুটা বিন্দু ল'ব লাগিব আৰু সেই বিন্দু দুটাৰ স্থানাংক নিৰ্ণয় কৰিব লাগিব। চাই লওঁ কেনেকৈ কৰিব লাগে। ধৰা হ'ল AB সমানে ত্ৰিখণ্ডিত কৰা বিন্দুকেইটা P আৰু Q, অৰ্থাৎ AP = PQ = PB, QB এইটো কথা কোৱা হৈছে। এতেকে PA ABক 1:3 অনুপাতত অন্তৰ্বিভক্ত কৰিছে। তাৰমানে এইটো যদি P বিন্দুৰ কথা ক'লে এইফালে এভাগ থাকিব আৰু এইফালে দুভাগ থাকিব, এইটো এভাগ এইটো এভাগ, টোটেল দুভাগ। গতিকে P বিন্দুৰ সোঁফালে দুভাগ আৰু P বিন্দুৰ বাওঁফালে এভাগ, গতিকে অনুপাতটো হ'ব 1:2। এতেকে বিভাজন সূত্ৰৰ পৰা Pৰ স্থানাংক হ'ব M1 মানে 1 ইনটু x2 মানে হ'ল -2 প্লাছ M2 মানে হ'ল 2 আৰু x1 মানে হ'ল 4। ঠিক আছে, ডিভাইডেড বাই M1 + M2 মানে 1 + 2। ঠিক একেদৰে y ৰ স্থানাংকটো হ'ব M1 মানে 1 আৰু y2 মানে হ'ল -3 প্লাছ M2 মানে হ'ল 2 আৰু y1 মানে হ'ল -1 ডিভাইডেড 1 + 2 ইকুৱেল প্লাছে মাইনাছে মাইনাছ 2 × 2 প্লাছ 4 × 2 8, তলত থাকিব 3, কমা প্লাছে মাইনাছে মাইনাছ 3 × 3 প্লাছে মাইনাছে মাইনাছ 2 × 2, তলত থাকিব 3। ঠিক আছে, এতিয়া 8ৰ পৰা 2 গ'লে 6, তলত থাকিব 3, কমা -3 -2 -5, তলত থাকিব 3। তো 3ৰে 6ক দুবাৰ, এফালে থাকিব -5/3। P বিন্দুৰ স্থানাংকটো হ'ব 2, -5/3। এটা বিন্দুটো পাই গ'লোঁ। আকৌ QA ABক 2:3 অনুপাতত অন্তৰ্বিভক্ত কৰিছে। কেনেকৈ চাই লওঁ। Q বুলি কোৱাৰ লগে লগে Q বিন্দুৱে কি কৰিছে, যিহেতু PQ ABক সমানে ত্ৰিখণ্ডিত কৰিছে, গতিকে এফালে Qৰ বাওঁফালে দুভাগ থাকিল আৰু Qৰ সোঁফালে এভাগ থাকিল, গতিকে এফালে 2 এফালে 1, গতিকে অনুপাতটো হ'ব 2:1। মানে Q বিন্দুৱে এই ৰেখাখণ্ডক 2:1 অনুপাতত ভাগ কৰিছে। ঠিক আছে, গতিকে আমি কি ল'ব পাৰোঁ, M1 মানে হ'ল 2, x2 M1 x2 এইটো x স্থানাংক, গতিকে x2 মানে -2 আছে। কেনেকৈ চাই লওঁ। ইয়াত x2 মানে -2, এইটো x1 y1 আৰু x2 y2, গতিকে x2 মানে -2 আৰু x1 মানে 4, গতিকে M1 মানে 2 × x2, M1 x2 প্লাছ M2 মানে 1 আৰু x1 মানে হ'ল 4 ডিভাইডেড বাই M1 + M2 মানে 2 + 3। তেনেকৈ কমা M1 মানে 2 আৰু y2 মানে হ'ল -3 হ'ল। তাৰপিছত M2 মানে হ'ল 1 আৰু y2 মানে হ'ল -1। তাৰমানে এইটো M1 y2 প্লাছ M2 y1 ডিভাইডেড বাই 2 + 3 ইকুৱেল প্লাছে মাইনাছে মাইনাছ 2 × 4 প্লাছ 4 × 4 ডিভাইড বাই 2 + 3, এফালে প্লাছে মাইনাছে মাইনাছ 2 × 3 = 6, প্লাছে মাইনাছে -1, তলত থাকিল 2 + 2 3, -4 + 4 টো 0 হ'ব, তলত 3, কমা -6 আৰু -1 -7/3, 0, -7/3 হ'ব। এতেকে A আৰু B বিন্দু দুটাক সংযোগ কৰা ৰেখাক যি বিন্দু দুটাই সমানে ত্ৰিখণ্ডিত কৰিছে, সেই বিন্দু দুটাৰ স্থানাংক হ'ব 2, -5/3 এটা বিন্দু আৰু আনটো বিন্দু হ'ব 0, -7/3। ঠিক আছে।